এভৰিৱান, আজি অন্যতম ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ এয়া 24 তাৰিখ মাহঁতৰ ঘৰলৈ আকৌ আহিলোঁ। সকাম আছে, আপোনালোককো অকণমান দেখাম। আমাৰ এইফালেনো মৃতকৰ সকাম আছে, এতিয়া কিদৰে পাতে তাকে আপোনালোকক দেখাম অকণমান। আমি আহিলোঁ চাৰে 8টামানতে পালোঁহি। এইজনী জানো খাই কৰি দিয়া জানো, আমাৰ বা ছোৱালী ডাঙৰজনী এজনী পূৰা কামত লাগি আছে, ভকতক ভৰি ধুৱাইছে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। চাই থাকিব সকলোকে স্কিপ নকৰাকৈ। এয়া বাইদেউ কামত লাগি আছে, চাহ বনোৱাত লাগি আছে। খাই কৰি দিয়া। এয়া গোপিনীসকলে হাত কাটি আছে সকলোৱে মিলি। সোমাইছোঁ বৰষুণৰ এনেকুৱা কৰি আছোঁ দেই। মই ভাবিছোঁ কেইবাবাৰ মানে হেৰি কৰিছোঁ, যত্ন কৰিছোঁ, নাই পৰা। কৃষ্ণ বহুত বৰষুণে চৰষুণে ওলাইছোঁ আৰু দেই। ব'লক সজাবলগীয়া হৈছে, চাহো দিব লাগিব এতিয়া। ব'লক বৰষুণৰ পৰা নোৱাৰিছোঁ আৰু বৰষুণে উটুৱাই নিও যেন কৰিছোঁ। নাথাকে, দাঁতৰ জোৰ নাথাকে, চকুৰ ৰশ্মি নাথাকে, চুলি নাথাকে, কাণৰ শ্ৰৱণ শক্তি লাহে লাহে কমি আহে। আমি তাৰ কাৰণে আকৌ কৃত্ৰিম কিবা ব্যৱহাৰ কৰিবলগীয়া হয়। গন্ধ হওক, সোৱাদ হওক, সকলো ফালৰ পৰা এটাকে কিন্তু কমি আহে। আৰু এইবিলাকে হৈছে এই দৰ্শনটো, যদুবংশ ধ্বংস কৰাৰ দৰ্শনটো। এই বীৰসকলক আগে মাৰিব, এইসকল যদি শক্তিপ্ৰাণ হৈ থাকে, প্ৰাণ কেতিয়াও ইয়াৰ পৰা ওলাই যাব নোৱাৰে। এই আমাৰ আত্মাৰূপী যিটো ভগৱন্তৰ যিটো স্থিতি, এই ভাগ কেতিয়াও ওলাই যাব নোৱাৰে। এইবিলাক যেতিয়া দুৰ্বল হ'ব, বিকল হৈ পৰিব, তেতিয়াহে লাহেকে আত্মাই কি কৰিব, এই ভাগ এৰি দিব। আগে মাৰি লয়, তাৰপিছত আত্মাৰূপী ভগৱন্তই নিজে ওলাই গৈছে। আৰু 7 দিনৰ ভিতৰত যিহেতু দ্বাৰকা নগৰখন সাগৰৰ তলিলৈ গৈ পিনি অস্তিত্বহীন হৈ গ'ল, তেনেকে আমাৰ দেশটো এতিয়া আমাৰ শ্মশানত নি পিনি ধৰক চিতা জ্বলাই পিনি হেৰি কৰে, বা কিছুলোকে কবৰ দিয়ে, কিছুমানে মৈদান দিয়ে। সেইভাগে থৈ দিয়ে কাৰণেহে ধৰক ইয়াৰ হেৰি ধৰিব নোৱাৰে। এনেই ক'ৰবাত পেলাই থৈ দিয়কচোন বাৰু আমাৰ প্ৰাণহীন দেহটো। খুব বেছি 7 দিন, 7 দিনৰ ভিতৰত ইয়াৰ একো নাথাকে, শেষ হৈ গ'ল। সেই দ্বাৰকাৰূপী দ্বাৰকা নগৰ যেনেকে সাগৰ তললৈ গ'ল, এই আমাৰ দ্বাৰকাৰূপী দেশটো এই হৈছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ এই বস্তু। এইটো আমাৰ চিন্তাধাৰা আমি কৈছো। বেলেগ কিবা
ইয়াখনে বহিয়া জগত ব্যাপী এৰা ভিকুচ ততৈ আউজি গাঁও দেখিলো আমি ইয়াত চৰ্চন কৰিছোঁ, আলোচনা কৰিছোঁ, তেখেতৰ মানে ঘোষা আমি মানে পাঠ কৰিছোঁ। আমি এতিয়া ইয়াত গোটেই কথাখিনি পাতিলোঁ। মই আমাৰ এইকেইজনৰ ভিতৰতে কোৱা নাই, বাস্তৱ মানে সেইটো কথা কৈছোঁ, মানে হেৰি হয়। তাৰপিছত আমি যদি ইয়াৰ পৰা গৈ যদি আমাৰ কৰ্মবিলাক ওলোটা হয়, তাৰ বিপৰীতে যদি আমি কৰ্ম তেতিয়াহ'লে কেনেকে ভকত ভকত শব্দটো তিনিটা আখৰে শব্দ গঠিত। এয়া ভোজ খাব টাইমত দেউতাই সেৱা লৈছে। আচলতে প্ৰসাদ বিতৰা সেইখিনি ভিডিঅ' কৰিলে নহ'লে সকামত ব্যস্তৰ মাজতে থাকিয়েই গ'ল, অলপ অলপ কৰিছোঁ আৰু এয়া দেউতাই সেৱা লৈছে। ইয়াকে দিওঁতে থওঁতে বাইকে কৃপা কৰি তাৰ অনুষ্ঠান মনতে বিভাগ ভাষাৰ কৰি এফালে যোৱা আৰু এইফালে সেইখিনিলে গৈ এফালে এয়া সকাম ইমানতে আমি ইমানেই ভিডিঅ'টো কৰিলোঁ আৰু এয়া ফটো কেইকপিমান মাৰিছিলোঁ, তাকো শ্বেয়াৰ কৰি দিছোঁ। আৰু একেদিনাই আমি এয়া বিয়া খাবলৈ আহিলোঁ পেহীৰ ঘৰত। পেহীৰ নাতিয়েকৰ বিয়া আছিলে, ৰিচিপশ্যনে আছিলে। এয়া অলপ অলপ ভিডিঅ'হে কৰিলোঁ, বেছি কৰিবলৈ নহ'লে। সকাম খাই মেলি ভাগৰ লাগিলে, এয়া অলপ মাৰিলোঁ, তাকে এনেই শ্বেয়াৰ কৰি দিছোঁ। এয়া বিয়া ঘৰত সেয়া পেহাক আৰু পেহীয়েকক লগ পালে আৰু আমাৰ ননদ কেইজনীও আছিলে। এয়া দেখুৱাম এতিয়া, ফটো মাৰি আছে ইহঁতি, তাকো অকণমান শ্বেয়াৰ কৰি দিলোঁ।
এই দুজনী মোৰ ননদ দুজনী ফটো মাৰি আছে। ভালকৈ উঠিবলৈ নহ'লে। এইজনী সৰু ননদ। এয়া আমাৰ বেটীয়ে ফটো মাৰিছিলে, এয়া মই ছোৱালীজনীৰ লগত তাকো শ্বেয়াৰ কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ। বাই বাই।